আমি শংকৰজ্যোতি দত্তক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ ইমান সুন্দৰকৈ আমাক এই কথাষাৰ বুজাই দিলে যে সকলো সাপ বিষাক্ত নহয় আৰু আমি কোনো ভয় কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰত ৰাতিপুৱাৰ ভাগত তেনে এটা সাপ ওলাইছিল আৰু সেই খবৰটো পোৱাৰ পিছতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে শংকৰজ্যোতি দত্ত নামৰ ছাত্ৰজনে আহি এই সাপটো ইতিমধ্যে লৈ গৈছে। শংকৰজ্যোতি দত্ত নামৰ আমাৰ বিশ্ববিদ্যালয়ৰে ফিজিকেল এডুকেশ্যন বিভাগৰ এজন ছাত্ৰই নিজে আহি ইমান সুন্দৰকৈ ধৰি নিলে যে আমি অভিভূত হ'লোঁ। এইটো হৈছে কপাৰহেডেড টিংকেট চিনেক। ইয়াক অসমীয়াত ধুন্দুলি গুম, ধুন্দুলি ফেটি বুলি কোৱা হয়। ধুন্দুলি ফেটি বুলি এইকাৰণেই কোৱা হয়, যেতিয়া এই সাপটো খং উঠে তেতিয়া সিহঁতে নিজৰ শত্ৰুক আক্ৰমণ কৰিবলৈ নিজৰ ডিঙি অংশটো ফুলাই ফেট তোলাৰ দৰে কৰি উঠে। কিন্তু ফেট তুলিব সিহঁতে আচলতে ফেটি সাপৰ দৰে ফেট তুলিব নোৱাৰে, সেইকাৰণে ইয়াক ধুন্দুলি ফেটি বুলি কোৱা হয়। আৰু এই সাপক বাৰীৰখীয়া সাপ বুলি কোৱা হয়, কাৰণ এই সাপটো আমাৰ বাৰীৰ চুকে কোণে পোৱা যায়, সেইকাৰণে বাৰীৰখীয়া সাপ বুলি কোৱা হয়। কিন্তু এই সাপ সম্পূৰ্ণ অবিষাক্ত সাপ হয়, নন ভেনমাছ স্নেক হয়। এই সাপে যদিও দংশন কৰে কাৰোবাক, কাৰো একো অপকাৰ নহয়। যেনেকৈ ফেট তুলি আছে নহয়, সেইটো মানে বহুত কিবা হয়, সেইটো ফেট মানে নহয়, নামতহে মানে ই অকল ডিঙি পাৰ্টটোহে ফেট তুলি আছে। সেইটো দেখিছে নাই, ডিঙি পাৰ্টটো ফেট তুলি আছে। আৰু বহুত এগ্ৰেছিভ চিনে হয়, বহুত এগ্ৰেছিভ হয়, বহুত এগ্ৰেছিভ। বস্তা নেপালে কিহত ল'ব? সেইফালে নহয় শংকৰ। খোলা আছে, এইফালে আহিলে হ'ব। আপোনালোকে এটা কথা কৈ লোৱা, একো নহয়, একো নকয়, একো নকয়, একো নহয়, ভয় কৰিব নালাগে, একো নহয়, মই কামনি ল'ব লাগিব, একো নহয়। এই সাপটো চাব আপোনাৰ, এই সাপটো বহুত এগ্ৰেছিভ স্নেক হয় না। ইয়াক নন ভেনমাছ বুলি কয়, এই অবিষাক্ত সাপ হয়। আপোনাৰ অবিষাক্ত সাপবোৰ কি হয় চাব, মোক কামুৰি আছে, একো নহয়, দেখিছে? অবিষাক্ত সাপবোৰ আপোনাৰ এইটো এনাল প্লেট হয়, এনাল প্লেটৰ পৰা আপোনাৰ এইফালে দুটা প্লেট গৈছে, দেখিছে? যিমান দুটা প্লেট যোনবোৰ সাপ যায় ন, এইটো অবিষাক্ত সাপ। আৰু বিষাক্ত সাপ এটা প্লেটে যায়, এনেকৈ দেখিছে? আৰু এইটো চবতকৈ মষ্ট এগ্ৰেছিভ স্নেক হয় এই আছামত পোৱা, মষ্ট এগ্ৰেছিভ স্নেক হয়। আৰু ধুন্দুলি ফেটি বুলি কিয় কোৱা হয় ইয়াক? একচুৱেলি ফেটি সাপ নহয়, কিন্তু ধুন্দুলি ফেটি বুলি কোৱা হয়। ফেটি সাপৰ আপোনাৰ চবেই গম পায় ফেট যে এনেকৈ তোলে, কিন্তু ধুন্দুলি ফেটি এইকাৰণে কোৱা হয়, ই অকল এই ডিঙি পাৰ্টটো আপোনাৰ এই ডিঙি পাৰ্টটো ফুলাই দিয়ে, একো নকয়। এতিয়া এই সাপটো দেখিছে, এই একামি মোক ইয়াত অলৰেডি দিলে, একো নহয়, কামুৰিলে একো নহয়। কিন্তু কামুৰিলে ইনফেকশ্যন হ'ব পাৰে, কাৰণ ই নিগনি চিগনি খাই থয় ন। এই পাৰ্টটো জাষ্ট ফুলাই দিয়ে।
খুলাই দিয়ে সেইকাৰণে মানে আগৰ পৰা আমাৰ ককা আইতাহঁতে ধুন্দুলি খেতি নাম দিলে আৰু আমিও আজিলৈকে ধুন্দুলি খেতি সিমানে আৰু 1.3 মিটাৰ লম্বা হয় আৰু সিমানে আৰু মাইকী আপোনাৰ ধুন্দুলি খেতি কৰে এবাৰ 30টাকৈ পোৱালি দিয়ে 30টাকৈ কণী পাৰে সেইটোতো আমি এনেকৈ ক'ব নোৱাৰিম অলৰেডি বহুত কমিছে এইটো হাতে মোৰ মোৰ দেন 10 টাইমছ এনেকৈ কমিছে আগতে থেংক ইউ ৱেলকাম তো ৰেস্কিউ কৰি আনিলোঁ এইটো ধুন্দুলি খেতি হয় কপাৰ হেডেড টিংকেট আছামত পোৱা বহুত এগ্ৰেছিভ খঙাল সাপ হয় আৰু ইয়াৰ বিষয়েতো মই অলৰেডি কৈছোঁৱে আৰু তলত ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকে ডিটেইলছবোৰ চাব পাৰে এতিয়া চাব ধুন্দুলি খেতি মোক কামুৰিলে মোক কামুৰিলে আপোনালোকে অলৰেডি দেখিলে কামোৰা ক্লিপটো এটা দাঁত দুটা 3 4টা 5 6 7 8টা আৰু অলৰেডি ইয়াত এটা কামুৰিছিলে আপোনাৰ যদি চাব পাৰি এইটো বেছি ওলোৱা নাই তেজ অকণমান এটা দাঁত বহাইছিলে মই কিন্তু মৰা নাই এতিয়া মই এনেকাও লগা নাই যে মই মৰিম কাৰণ মই অলৰেডি গম পাওঁ এই অবিষাক্ত সাপ হয় আৰু যদি আমাৰ গাঁৱে আজি গাঁও অঞ্চল এটাত বা কোনোবা এটা মানে যোনে গম নাপায় সাপৰ বিষয়ে তেওঁলোকক যদি এই সাপটোৱে খুটাহেঁতেন আজিৰ দিনত বেজ বেজালি ওচৰলৈ গ'লহেঁতেন ফাৰ্ষ্ট অফ অলটো আমাৰ গাঁৱত কি হয় বেজ বেজালি ওচৰত গ'লহেঁতেন তাৰপিছত ডক্টৰৰ ওচৰত গ'লহেঁতেন বেজ বেজালিয়ে যায়ো এই সাপটো যদি বেজ বেজালি জিকিও যায় হয় ই মানুহটো বাচি গ'ল কিন্তু তেতিয়া বেজ বেজালি জিকি যাব আৰু আমাৰ এটা অন্ধবিশ্বাস হৈ যাব যে বেজ বেজালিয়ে আমাক জৰাৰ পিছত আমি সাপটোৰ পৰা পৰিত্ৰাণ পালোঁ আমি মানুহটো নমৰিলোঁ কিন্তু এইটো একদম মিছা কথা কাৰণ চাওক অবিষাক্ত সাপটোৱে যেতিয়া খুটে তাত বিষ নিদিবই বিষ নিদিলে অভিয়াছলি মানুহটো নমৰিব চ' ডেট আপোনালোকে যদিও সাপে কেতিয়াবা খুটে আপোনালোকে ডাইৰেক্টলি ওচৰৰ যোনবোৰ হস্পিটেল আছে হস্পিটেলৰ লগত কণ্টেক্ট কৰক আৰু যেতিয়াই সাপে যি টাইমতে নুখুটে অবিষাক্ত হওক বিষাক্ত হওক কাৰণ চবেই গম নাপায় আজিৰ দিনৰ সাপটো বিষাক্ত নে অবিষাক্ত জনাবৰ কাৰণে বেলেগ হয় কিন্তু যদি সাপে আপোনালোকক কামুৰে ফাৰ্ষ্ট অফ অল আপোনালোকে ডক্টৰৰ ওচৰত যাওক হস্পিটেলৰ ওচৰত যাওক আৰু পৰামৰ্শ লওক ডক্টৰ এতিয়া আমি ইয়াক মেলি দিম আৰু মই এটা এনেকুৱা নহয় যে মোক সাপটোৱে খুটিলে মই একো নকৰিম এইটো গৈ মেলি মই এতিয়া ডেটলৰ পৰা অলপ চাফ কৰিম কাৰণ অবিষাক্ত সাপ হ'লেও ইহঁতৰ দাঁতত বীজাণু থাকে যেনেকৈ যদি আপোনাৰ এটা মানুহে বহুত দিন দাঁত ব্ৰাছ নকৰাকৈ যদি থাকে সেই মানুহটোৱে যদি আপোনাক কামুৰি দিয়ে তেতিয়া আপোনাৰ ইনফেকশ্যন হ'ব পাৰে ইনফেকশ্যনৰ ক্ষেত্ৰত বহুত বেমাৰ আজাৰ হ'ব পাৰে তেনেকৈ ইহঁতৰ নিগনি এন্দুৰ বহুত কিবাকিবি খাই ফুৰে এন্দুৰ নিগনি ভেকুলী চৰাই তৰাই কিবাকিবি বহুত খাই ফুৰে চ' দেন মই ভালকৈ গৈ এতিয়া ডেটলৰ পৰা চাফ কৰিম তাৰপিছত পাৰিলে মই টিটি এটা ল'ম পৰাপক্ষত টিটি এটা ল'ব লাগে মই টিটিটো ল'ম আৰু এতিয়া সাপটো এৰি দিওঁ এইটোৱে হয় আৰু ইয়াৰ মাইকী ধুন্দুলি ফেটিবোৰে আপোনাৰ 30টাকৈ কণী পায় চ' মই এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই ইয়াত অহা পাই এই বছৰতে মই 4টা 5টা মানে ধুন্দুলি ফেটিমান এতিয়ালৈকে ৰেস্কিউ কৰিছোঁ চ' ডেট বহুত ইয়াত থাকিব পাৰে সাপ মই চবকে ৰিকুৱেষ্ট কৰিছোঁ যাতে সাপ নেমাৰক আৰু হিমাংশু ডেকাদাক ধন্যবাদ মই শুই আছিলোঁ তেওঁ মোক উঠাই আনি সাপটো বচালে আৰু যোনকেইজনে মোক কল কৰিছিলে তেওঁলোকলৈও বহুত বহুত ধন্যবাদ কাৰণ চবে বিচাৰিছে সাপ মাৰিব নালাগে সাপ লাগে আমাৰ পৰিৱেশত চ' তেওঁলোক যেনেকৈ বুজিছে আপোনালোকে বুজি উঠক এয়াই মোৰ ৰিকুৱেষ্ট এতিয়া মেলি দিওঁ ইও বহুত খং উঠি আছে ইয়াক দেখিছে কিমান খং উঠি আছিলে ইয়াক মই এতিয়া ওলাওঁতেও ই বহুত ফেট চেট তুলি ওলাব পাৰে কাৰণ বস্তাত ভৰাই লৈ আহিছোঁ অলৰেডি লাহেকৈ ওলাই যাবহি বহুত দিনৰ মূৰত মোক আকৌ আজি সাপে বাইট কৰিলে এইটো ওলাই যাব বিচৰা নাই কিন্তু ই ওলাই যাবই লাগিব উপায় একো নাই এইটো চাওক এইটো গ'লগৈ আৰামছে ই নিজৰ প্লেচত থাকিব এতিয়া সেয়াই আৰু আপোনালোকে নাভাবিব যে মই মৰি যাম অলপ পিছত কোনো টেনশ্যন নাই অবিষাক্ত সাপে কামুৰিলে মানুহ নমৰে
বিষাক্ত সাপ আমাৰ অসমত অকল 4বিধে পায়। প্ৰথম হৈছে হখা সাপ, কেৰেট প্ৰজাতি বুলি কয়, কেৰেট টাইপছ, কেৰেট ফেমিলি যোনকেইটা সাপ হয়। হখা সাপ যেনেকৈ নীলা হালধীয়া কোলা থাকে, সেই সাপটো প্ৰথম আহে। তাৰপিছত ফেটি সাপ প্ৰজাতিটো আহে, তাৰপিছত ভাইপাৰ আহে, তাৰপিছত আৰু এটা আছে ৰেড নেকেড কিলবেক, মানে আপোনাৰ ডিঙি পাৰ্টটো তেওঁলোকৰ ৰঙা হয়। সেই 4বিধ সাপে কামুৰিলেহে আপোনাৰ মৃত্যু হ'ব পাৰে। মৃত্যু হ'ব পাৰে বুলিও ক'ব, মৃত্যু হ'ব পাৰে, মৃত্যু বুলিও ক'ব নোৱাৰে যদি আপুনি সময়মতে এণ্টিভেনম লয়গৈ। সেয়াই আৰু বাকী যিমানবোৰ আছে মিডলি ভেনমাছ হয় আৰু নন ভেনমাছ হয়, আৰু এই সাপটো নন ভেনমাছতে পৰে, মিডলি ভেনমাছত নপৰে। মিডলি ভেনমাছ সাপেও খুটিলে আপোনাৰ মৃত্যু নহয়, তেওঁ ইয়াতকৈ এই সাপে কামুৰিলে নন ভেনমাছ সাপে কামুৰিলে যিমান আপোনাৰ ইনফেকশ্যন হ'ব পাৰে, মিডলি ভেনমাছ সাপে কামুৰিলে অকণমান বেছি ইনফেকশ্যন হ'ব পাৰে। চ' ডেট আপোনাৰ যি সাপে নাকামুৰে আপোনালোকে ওচৰৰ হস্পিটেলৰ লগত কনচাল্ট কৰক আৰু ডক্টৰৰ লগত কনচাল্ট কৰক। সেয়াই আৰু ধন্যবাদ। আমি শংকৰজ্যোতি দত্তক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ ইমান সুন্দৰকৈ আমাক এই কথাষাৰ বুজাই দিলে যে সকলো সাপ বিষাক্ত নহয় আৰু আমি কোনো ভয় কৰাৰ প্ৰয়োজন নাই। আমাৰ লগতে ছাত্ৰ ছাত্ৰীসকলো আজি বহুত ভালকৈ উপকৃত হৈছে। ভৱিষ্যতে যদি আমি তেনেকৈ সহায় বিচাৰোঁ, আমি আশা কৰোঁ যে তেওঁ আমাৰ লগত থাকিব, কাৰণ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিখন সেউজীয়া মানে গছ গছনিৰে ভৰপূৰ আৰু আমি তেনেকৈ থাকিয়ে ভাল পাওঁ। গতিকে জীৱ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলো একেলগতে মিলিজুলি থকাৰ নিচিনাই হয়। আৰু আমাৰ ওচৰতে গাৰ্ডেনখনো আছে, বটানিকেল গাৰ্ডেন, গতিকে তাৰ পৰা সাপ অহাটো স্বাভাৱিক। কিন্তু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ লগত শংকৰজ্যোতিৰ নিচিনা এজন ছাত্ৰ আছে, যিয়ে আমাক সেই একদম তাৎক্ষণিকভাৱে আমাক সহায় আগবঢ়ালে। আৰু ধন্যবাদ শংকৰজ্যোতি। এতিয়া সমগ্ৰ পৃথিৱীতে মানুহৰ সৈতে জীৱকুলৰ যিটো সহাৱস্থান, সেইটোত গুৰুত্ব দিয়া হৈছে। মানৱ জাতি জীয়াই থাকিবলৈ হ'লে প্ৰাণীকুল প্ৰকৃতি সকলোৱে বাচি থাকিব লাগিব, আৰু সেই বিষয়টোক লৈ সজাগতা হৈছে। সাপ দেখিলে মানুহে খেদি খেদি মৰাৰ এটা প্ৰৱণতা কিছুদিনৰ আগলৈকে আছিল, কিন্তু এতিয়া মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে যে সকলো সাপে বিষাক্ত নহয়। অৱশ্যে দেখা মাত্ৰে মানুহ এজনে সাপটো বিষাক্ত হয় নে নহয় সেইটো চিনাক্ত কৰাটো তেওঁৰ কাৰণে সম্ভৱ হৈ নুঠে। কিন্তু এই বিষয়ে অভিজ্ঞ লোকক সেই খবৰটো দি সাপটো মৰাৰ পৰিৱৰ্তে সাপটোক ধৰি নি তাৰ নিৰ্দিষ্ট ঠাইত এৰি দিয়া বা তাক সংৰক্ষণ কৰাৰ যিটো চিন্তা, সেইটো বৰ দৰকাৰী। আজি আমাৰ কেন্দ্ৰত ৰাতিপুৱাৰ ভাগত তেনে এটা সাপ ওলাইছিল, আৰু সেই খবৰটো পোৱাৰ পিছতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে শংকৰজ্যোতি দত্ত নামৰ ছাত্ৰজনে আহি এই সাপটো ইতিমধ্যে লৈ গৈছে, আৰু তেওঁ জনাইছে যে এই সাপটো বিষাক্ত সাপ নহয়, এনে সাপে একো অপকাৰ নকৰে। গতিকে তাক তাৰ যি নিজৰ ঠাই বনাঞ্চল আমাৰ আছে, সংৰক্ষিত ঠাই, তাত এৰি দিবৰ কাৰণে লৈ গৈছে, আৰু খবৰ দিছে যে ভৱিষ্যতেও সাপ ওলালে এনেধৰণে তেওঁ খবৰ দিলে তেওঁ আহি সাপটো উদ্ধাৰ কৰিব। আৰু আমি ছাত্ৰজনক ধন্যবাদ জনাইছোঁ তেওঁ এই উদ্যোগটো লোৱাৰ কাৰণে। ধন্যবাদ। আজি আমাৰ পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ যিবিলাক প্ৰেক্টিকেল ৰুম আছে, সেই প্ৰেক্টিকেল ৰুমৰ ওচৰতে সাপ এটা ওলালে। পিছত গম পালোঁ যে সাপটো হৈছে ধুন্দুলি ফেটি। শংকৰজ্যোতি দত্ত নামৰ আমাৰ বিশ্ববিদ্যালয়ৰে ফিজিকেল এডুকেশ্যন বিভাগৰ এজন ছাত্ৰই নিজে আহি ইমান সুন্দৰকৈ ধৰি নিলে যে আমি অভিভূত হ'লোঁ। আগতে আমি গম নাপাইছিলোঁ যে এই ধুন্দুলি ফেটি বিষাক্ত নহয় বুলি। শংকৰৰ পৰা গম পালোঁ যে বিষাক্ত নহয়, আৰু তেওঁ সাপটোৰ বিষয়েও ধুনীয়াকৈ সকলোকে বুজাই দিছে আৰু সুন্দৰকৈ ধৰি লৈ গৈছে। সেইকাৰণে মই শংকৰে যি কৰ্ম কৰিছে, মানে সাপ ধৰাৰ যি তেওঁৰ অভিজ্ঞতা আগতেও আছে বুলি কৈছে, আৰু এনেধৰণৰ কাৰ্যৰ যোগেদি তেওঁ আৰু ভালকৈ শিকি আৰু সুন্দৰকৈ তেওঁ নিজৰ অভিজ্ঞতা আগবঢ়াই নিয়ক বুলি শুভকামনা জনাইছোঁ। থেংক ইউ।